ভেৰগাঁৱত অল বিটিআৰ ডিজিটেল মিডিয়া এছ'চিয়েশ্যনৰ উদ্যোগত মন্ত্ৰী পীযুষ হাজৰিকাক গ্ৰেপ্তাৰৰ দাবীত ধৰ্ণা। মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকক ভাবুকি দিয়াৰ পিছত প্ৰশাসনে সঠিক সময়ত আইন ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ৰাজ্যজুৰি গণতান্ত্ৰিক আন্দোলন অব্যাহত থকাৰ সময়ত অল বিটিআৰ ডিজিটেল মিডিয়া এছ'চিয়েশ্যনৰ উদ্যোগত আজি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ অন্তত মহকুমাধিপতিলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট এনি লাইভ টুডে। সাংবাদিকক ভাবুকি দিয়া বন্ধ কৰক, আমাক ন্যায় লাগিবই। পীযুষ হাজৰিকা মুৰ্দাবাদ, পীযুষ হাজৰিকা মুৰ্দাবাদ, সাংবাদিকক ভাবুকি দিয়া বন্ধ কৰক, সাংবাদিকক ভাবুকি দিয়া বন্ধ কৰক, আমাক ন্যায় লাগিবই। হয়, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদকৰ্মী আমাৰ বন্ধু নজৰুল ইছলাম আৰু তুলসী মাণ্ডাই যোৱা 1 তাৰিখে যিদৰে মন্ত্ৰী পীযুষ হাজৰিকাই তুচ্ছ তাচ্ছিল্য মন্তব্য কৰি লগতে বহুত ওপৰৰ মাল বুলি নিজকে আখ্যা কৰিছে। লগতে আমাৰ সাংবাদকৰ্মী গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক তেখেতে ঠেং ভাঙি দিয়াৰ কথা প্ৰকাশ কৰিছে। তাক আমি অল বিটিআৰ ডিজিটেল মিডিয়া এছ'চিয়েশ্যনৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিছোঁ আৰু ধিক্কাৰ দিছোঁ। এজন মন্ত্ৰী হৈ তেখেতৰ মুখত তেনেকুৱা শব্দ উচ্চাৰিত হৈছে, শোভা নাপায়। সেয়েহে আমি আজি ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাত সদৌ বিটিআৰ ডিজিটেল মিডিয়া এছ'চিয়েশ্যনৰ তৰফৰ পৰা আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আমি অৱলম্বন কৰিছোঁ। ইয়াৰ দ্বাৰা আমি তেখেতক সকীয়াই দিছোঁ যে অনাগত দিনত যাতে তেনেকুৱা ধৰণৰ অপ্ৰীতিমূলক কাৰ্য বা এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্য বা মন্তব্য নকৰে, তাৰ বাবে আমি সকীয়াই দিছোঁ, আহ্বান জনাইছোঁ আৰু প্ৰশাসনক অতি শীঘ্ৰেই এই তেখেতৰ বিৰুদ্ধে আইনীগত ব্যৱস্থা অৱলম্বন কৰে আৰু তেখেতক গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ আজি। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ, অল আৰ ইকুৱেল বিফৰ দ্য ল, আইন সকলো কাৰণে সমান। কিন্তু আজি মন্ত্ৰী হিচাপে পীযুষ হাজৰিকাক যিদৰে প্ৰশাসনে যিদৰে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেইদৰে আইনগত ব্যৱস্থা কৰা নাই। সেইকাৰণে আমি প্ৰশাসনকলৈ অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে তেখেতক দোষীক কৰায়ত্ব কৰিব লাগে আৰু জেললৈ পঠিয়াব লাগে। অল বিটিআৰ মিডিয়া এছ'চিয়েশ্যন আজি ইয়াতে ধৰ্ণা কাৰ্যসূচী লৈছোঁ, অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ 2 ঘণ্টাৰ বাবে। আৰু আমি মন্ত্ৰী পীযুষ হাজৰিকা তেখেতক সকিয়নি দিব বিচাৰিছোঁ যাতে তেওঁ ভৱিষ্যতে সাংবাদিকসকলক যি ভাবুকি দিয়া কাৰ্য ইয়াৰ পৰা বিৰত থাকে। আমি লজ্জিত হৈছোঁ, এজন বিশেষ গুৰুদায়িত্ব থকা এজন মন্ত্ৰীয়ে যেনেকুৱা ধৰণে সাংবাদিকবিলাকক মানে ভাবুকি দিলে, অপেনলি তেওঁ মানে থ্ৰেটেন দিছে, তেওঁ মানে ঠেং ভাঙি দিয়াৰ কথা কৈছে আৰু বিভিন্ন মানে তেওঁ মানে গালি গালাজ কৰিছে, যিটো নেকি তেখেতৰ মুখত মানে শোভা নাপায়। আজিৰ তাৰিখত তেনেকুৱা এজন মন্ত্ৰী অথচ আমাৰ অসমত আছে, এইটো মানে আমাৰ কাৰণে অসমৰ কাৰণে লজ্জাজনক কথা। আৰু আমাৰ সন্দেহ আৰু প্ৰশ্ন হৈছে, অসম আৰক্ষীয়ে ইমান এটা বেয়া আইনী কাম কৰাৰ পিছতো মানে কাৰোবাক ভাবুকি দিয়াৰ পিছতো তেখেতক কিয় কাৰণে এৰেষ্ট কৰিব নোৱাৰিলে। এতিয়া আমি শুনিবলৈ পাইছোঁ যে তেখেতৰ অডিঅ' ৰেকৰ্ড মানে ফৰেঞ্চিকলৈ পঠাইছে, য'ত নেকি জল পট এই ৰেকৰ্ডিংটো মানে তেখেতৰে আছিল। তেখেতে মানে ডাইৰেক্টলি মানে ভাবুকি দিছিলে আমাৰ 2জনকৈ সাংবাদিকক। এই 2জনকৈ সাংবাদিকক ভাবুকি দিয়া মানে গণতন্ত্ৰৰ প্ৰতি মানে সাংঘাতিক ধৰণে ভাবুকি আহিছে আৰু ভৱিষ্যতে বা ভৱিষ্যত প্ৰজন্মত তেওঁলোকে মানে কি শিকাব বিচাৰিছে, আমাৰ এটা ডাঙৰ প্ৰশ্ন আহিছে। আৰু আমি আজি তাৰিখত মানে এটা প্ৰশ্ন কৰিব বিচাৰিম, আমাৰ গৃহ বিভাগে তেখেতক কিয় মানে ব্যৱস্থা কৰিব পৰা নাই এতিয়ালৈকে, আৰু তেওঁলোকে যদি তেনেকুৱা মানে নিজৰ মানুহ বুলি মন্ত্ৰী বুলি ব্যৱস্থা গ্ৰহণ নকৰে, ভৱিষ্যতে কিন্তু ইয়াৰ কাৰণে বৃহত্তৰ মানে পৰিণাম তেওঁলোকে ভুগিব লাগিব। আৰু তেওঁলোকৰ যি আচৰণ ব্যৱহাৰ এয়া মানে সমাজৰ কাৰণে অত্যন্ত বেয়া। তেখেতক অতি সোনকালে মানে গ্ৰেপ্তাৰ কৰিব লাগে।